নমস্কাৰ জীৱন জিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে শুক্ৰবাৰ 12 নৱেম্বৰ আৰু অসমীয়াৰ 25 কাতি। আপোনালোকৰ ওচৰলৈ আজিৰ দিনটোৰ ৰাশিফলসমূহ লৈ আনিছোঁ। ডিছক্ৰিপশ্যনত প্ৰতিটো ৰাশিফল ভাগ ভাগ কৰি দিয়া আছে। আপোনালোকৰ নিজৰ ৰাশিফল অনুসৰি চাই ল'ব। আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ পৰা। মেঘ ৰাশি জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাৰ মন আৰু মগজুক অধিক শক্তিশালী কৰক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। আপোনাৰ সন্তানে আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কৰি আছিল, সেই সময় শেষ হৈ গৈছে কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। সময়ৰ মূল্য বুজক, গতিকে আজিৰ দিনটোত আপুনি সময় নষ্ট নকৰিব। এই ৰাশিৰ লোকসকলে আজি জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। ঘৰত কাঠৰ চিক, খিৰিকী আৰু দুৱাৰত লগালে আৰ্থিক পক্ষ শক্তিশালী হ'ব। স্বাস্থ্যত উন্নতি, প্ৰেম বিষয়ত উত্তম আৰু বৈবাহিক জীৱনতো উত্তম। বৃষ ৰাশি ব্যস্ততা ভৰা দিন হোৱা স্বত্ত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধৰণে আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তাল-মেল ৰাখি কাম কৰক। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দ নহয়, নহ'লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। এইবাবে আজি আপুনি সচেতন হৈ থকাটো অতিকৈ দৰকাৰ। ঘৰৰ এজন সদস্যই আজি আপোনাৰ লগত সময় অতিবাহিত কৰিবলৈ জেদ কৰিব পাৰে, সেইবাবে আপোনাৰ সময় অলপ অপচয় হ'ব। যদি আপুনি আৰু আপোনাৰ জীৱনসংগীয়ে খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ব্যৱসায় আৰু কৰ্মজীৱনত ধনাত্মকতা আনিবৰ বাবে ঘৰখনৰ ওপৰত ছেফসমূহত তথা ষ্ট'ৰ ৰুমত লো অথবা আইৰণৰ অলাগতিয়াল বস্তু আৰু আৱৰ্জনা জমা হ'ব নিদিব। স্বাস্থ্যত উন্নতি, ধন-সম্পত্তি উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। মিথুন ৰাশি শাৰীৰিক অৱস্থা ভাল হৈ থকাৰ বাবে আপুনি আজি যিকোনো ধৰণৰ খেলা-ধূলাৰ প্ৰতিযোগিতাত ভাগ ল'ব পাৰে। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হ'ব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হ'ব, কিন্তু আপোনাৰ ঠাইত ধন নাহিব। আপোনাৰ লগত বাস কৰা লোকজনে বিশেষকৈ আজি আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। বেলেগৰ হস্তক্ষেপে আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন। কিন্তু যদি আপুনি আজি কাম কৰি আছে, তেন্তে ব্যৱসায়িক লেনদেন সাৱধানেৰে কৰক। আজি গধূলি সময়ত আপুনি কোনোবা ঘনিষ্ঠ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে। এই সময়ত আপুনি তেখেতৰ কিছু কথাত বেয়া পাব পাৰে আৰু তেতিয়াই ওলটিব। কোনোবা বন্ধু অথবা ওচৰ-চুবুৰীয়াৰ অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাকবিতণ্ডতা হ'ব পাৰে। ঘৰত ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। স্বাস্থ্যত উত্তম, ধন-সম্পত্তিত মধ্যম আৰু বৈবাহিক জীৱনত মধ্যম। কৰ্কট ৰাশি আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। আজি বিবাদযুক্ত বিষয়সমূহৰ পৰা দূৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে, অৰ্থাৎ কাজিয়াৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ প্ৰেমাস্পদে আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। পৰ-প্ৰতিযোগিতা চলি থকাৰ বাবে আপোনাৰ কাম-কাজত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত।
বহু দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱন লগৰীয়ে এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, য'ত কোনো হাই কাজিয়া নহ'ব, অকল প্ৰেমৰ বাহৰ হ'ব। ঘৰত তিলৰ তেল দি তাত অলপ ক'লা বগা তিল মিহলাই চাকি জ্বলালে পাৰিবাৰিক সুখ লাভ হ'ব। স্বাস্থ্যত উন্নতি, ধন সম্পত্তিত মধ্যম আৰু বৈবাহিক জীৱনত মধ্যম। সিংহ ৰাশি, অসহজ হোৱা স্বভাৱটোৱে আপোনাক মানসিক অশান্তি দিব পাৰে, কিন্তু কোনোবা বন্ধুৱে আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে বহুত সহায় কৰিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতি মধুৰ সংগীতৰ সহায় লওক। আজি আপোনাৰ ঠাইত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনৰ শান্তিও থাকিব। পাৰিবাৰিক সমাৰোহ অথবা অনুষ্ঠান আৰু মহত্বপূৰ্ণ উৎসৱৰ বাবে এয়া এক ভাল দিন হিচাপে বিবেচিত হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। প্ৰফেশ্যনেল দিশত কৰা ভাল কামৰ বাবে আপোনাক অফিচত বহুত প্ৰশংসা কৰিব। একান্তত থকা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপুনি বেছি চিন্তিত হ'ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হ'ব। তামৰ খাৰু পিন্ধিলে স্বাস্থ্য ভালে থাকিব। স্বাস্থ্যত অৱনতি, ধন সম্পত্তিত উত্তম আৰু বৈবাহিক জীৱনত মধ্যম। কন্যা ৰাশি, আলস্যই জীৱনত এক বিষৰ দৰে কাম কৰে, সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। আজি আপুনি সেই বন্ধুবোৰৰ পৰা প্ৰায় দূৰত থাকিবলৈ চেষ্টা কৰক যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। আপুনি সৰু ল'ৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰেমৰ এই সম্বন্ধত যেন এক যাদু আছে, ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। এনেকুৱা কাম হাতত লওক যি সৃজনাত্মক প্ৰকৃতিৰ হওক। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগবাঢ়িব। ব্যৱসায়ত আৰু কেৰিয়াৰত দুৰ্গা দেৱীৰ চালিচা আৰু দুৰ্গা দেৱীৰ ভোজন পাঠ কৰক। স্বাস্থ্যত মধ্যম, ধন সম্পত্তিত মধ্যম আৰু বৈবাহিক জীৱনত উত্তম। তুলা ৰাশি, কথা কোৱাৰ আগত দুবাৰ ভাবক। নজনাকৈ কোৱা যিকোনো কথাই বেলেগক কষ্ট দিব পাৰে। আপোনাৰ জধে-মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা-দেউতা চিন্তিত হ'ব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হ'ব পাৰে। বাইদেউ আৰু ভনীৰ স্নেহে আপোনাক উৎসাহিত কৰিব, কিন্তু সৰু-সুৰা কথাত খং নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত হানি হ'ব পাৰে। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনে প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। ব্যৱসায়িকসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰে আপোনাক আহিব লগা সময়ত বিপদত পেলাব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি বিশেষ ধুনীয়া উপহাৰ লাভ কৰিব পাৰে। ভাল স্বাস্থ্যৰ অধিকাৰী হ'বলৈ গছ-গছনিৰ পাত আৰু অংকুৰ নিছিগিব, কাৰণ গছ গ্ৰহ বৃহস্পতি ব্ৰহ্মাৰ ৰূপ হয়। স্বাস্থ্যত মধ্যম, ধন সম্পত্তিত উত্তম আৰু বৈবাহিক জীৱনত উত্তম। বৃশ্চিক ৰাশি, ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহাৰ পৰিহাৰ কৰক। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভালকৈ ভাবি-চিন্তি লওক। আপোনাৰ ঘৰৰ আৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আপুনি অথবা আপোনাৰ জীৱনসংগী আজি বিচনাত দুখ পাব পাৰে, সেইবাবে এজনে আনজনৰ যত্ন লোৱাটো উচিত। এটা সফল আৰু সক্ৰিয় ব্যৱসায়িক অথবা কৰ্মজীৱনৰ বাবে হোষ্টেল, অনাথ আশ্ৰম, বিদ্যালয় আৰু আন শিক্ষা অনুষ্ঠানত কিতাপ, কাগজ, কলম আৰু টকাৰ অনুদান আগবঢ়াওক। স্বাস্থ্যত উন্নতি, ধন সম্পত্তিত মধ্যম আৰু বৈবাহিক জীৱনত মধ্যম। ধনু ৰাশি, কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে।
আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আজিৰ দিনটোত গোলাপৰ সুগন্ধি বিয়পাই আপোনাৰ প্ৰেমৰ আমোজ লওক। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। এই ৰাশিৰ জাতকসকলে আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব পাৰে। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাক অধিক যত্ন ল'ব। স্মৰণীয় আৰু মধুৰ প্ৰেম জীৱনৰ বাবে নিজৰ পকেটত সদায় এখন সুগন্ধি লগা ৰুমাল ৰাখিব। স্বাস্থ্যত উত্তম, ধন সম্পত্তিত উত্তম আৰু বৈবাহিক জীৱনত উত্তম। মকৰ ৰাশি, কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্মবিশ্বাস কম কৰি দিব পাৰে। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি পৰিব পাৰে। আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে। আপুনি অকল সতৰ্ক থকাৰহে প্ৰয়োজন, কাৰণ কোন কেতিয়া আহিব আপুনি নাজানিবও পাৰে। আজি আপোনাৰ লাভ হ'ব পাৰে যদি আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন ধৰিব পাৰে। ৰাতি আজি আপুনি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব। 1 কেজি বালি যিকোনো ৰাজহুৱা গোহালিত দান কৰক। এনে কৰিলে আপোনাৰ ঘৰত সুখ নামি আহিব। স্বাস্থ্যত অৱনতি, ধন সম্পত্তিত উত্তম, বৈবাহিক জীৱনত উত্তম। কুম্ভ ৰাশি, মানসিক স্পষ্টতাৰ বাবে ভ্ৰম আৰু নিৰাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপুনি সন্তানৰ ভৱিষ্যতত মন নিদি বাহিৰা কাম-কাজত অধিক লিপ্ত হোৱাৰ বাবে আপুনি নিজকে লৈ নিৰাশা হৈ পৰিব। সন্ধিয়া সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম বা হওক। আপুনি অফিচত আজি পৰিৱেশ ভাল হোৱা আৰু কাম-কাজৰ স্তৰত শুধৰণি হোৱা অনুভৱ কৰিব। আজিৰ দিনটোত অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। শিৱৰ সন্মুখত অথবা আহঁত গছৰ তলত 2টা বা 5টা হালধীয়া নেমু ৰাখিলে স্বাস্থ্য ভাল অধিকাৰী হ'ব। স্বাস্থ্যত উত্তম, চাকৰিত উত্তম, বৈবাহিক জীৱনত উত্তম। মীন ৰাশি, বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে। নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে, কিন্তু গাড়ী চলোৱাৰ সময়ত অধিক সাৱধানে থাকক। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। কামৰ মাজত মানুহৰ লগত মিলা-প্ৰীতিত বুজি মেলি আৰু ধৈৰ্য কৰি সাৱধান হোৱা উচিত। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। ঘৰত কেতিয়া অলাগতিয়াল বস্তু দি আৱৰ্জনা কৰি নাৰাখিব। অলাগতিয়াল বস্তুখিনি জমা কৰি পেলাই দিয়াৰ ব্যৱস্থা কৰক। পৰিপাটি জীৱনে আপোনাক কৰ্ণ জীৱনতো উন্নীত কৰাৰ সহায় কৰিব। স্বাস্থ্যত উত্তম, ধন সম্পত্তিত উত্তম, বৈবাহিক জীৱনত উত্তম।